खुलुमबाय बे समाव आङो प्राइम 24 हेडलाइन्सआ मोनसे गोनांथार रादाब लानानै फैदों बेनो जाहैबाय धेमाजि जिल्लानि सिङाव थानाय सानजारि नोगोर समकं पन्चायतनि सिङाव थानाय काविमारि घाटआव जितु 15 दिनसो जुब जुब अखा हानायाव गोबां नैबे दैमाफ्रा बायदि रोखोमनि गाब महर लानानै बे ओनसोलनि रायजो राजाफोरनि गोबां आबाद खेथि बा न' बां गरा गुनानै रायजो राजाफोरखौ खैफोदाव खोलैदों थारैनो बिनि सायाव जोङो बे ओनसोलनि रायजो राजाफोरनि थागिबि रायजो राजाफोरनिफ्राय माखासे बाथ्रा मिथिना लानो बिथांमोना थांनाय 15 दिन अखा हानायाव मा दुखु खैफोदखौ सहायनो गोनां जाखो आरो बिथांमोना मा खहा जाखो बेनि सायाव नैबे नाव सायाव गाखोनानै जिहेतु बे ओनसोलनि रायजो राजाफोरनि जिहेतु खहा जानायफोरनि सायाव जोङो दा सार्भे बा नायगिदिंनानै जिहेतु नुथाय बा नुनो मोन्दों थारैनो एबारनि जिहेतु गिबि अखा हानायजों गोबां बे ओनसोलनि रायजो राजाफोरनि गिदिर खहा जादों सम्पति खहा जादों लोगोसे न' बां खुरखा जादों आरो लोगोसे बे ओनसोलनि गोबां थाखानाय न' बां खुरखानायजों लोगोसे गोबां न'खरनि खहा जानायजों लोगोसे बिथांमोननि ओनसोलनि थासारिया गाज्रिनिफ्राय गाज्रि अबस्थायाव फैगासिनो थारैनो बे समाव जोङो केमेरा पार्सन नोजोर बसुमतारी बिथांखौ माखासे बे ओनसोलनि जिहेतु जानाय जाथायफोरनि बा बे ओनसोलनि दैमानि जिहेतु खुरनाय जाथायफोरनि सायाव जोङो दिन्थिनो थाखाय खावलायबाय এইখিনি সময়ত আমি এজন ব্যক্তি যেটো চেঙাজান দুদিন তিনদিন আগত আমি গম পাইছো যে গৰাখহনীয়া বহুত বেয়া ধৰণৰ চলি আছে চেঙাজানত তাত কি আপোনালোকৰ অসুবিধা হৈছে আৰু কেনে ধৰণৰ বানপানীটো আপোনালোকক অসুবিধাত সন্মুখীন কৰাইছে অসুবিধাটো ছাৰ বহুতে হৈছে অসুবিধা মানে ঘৰৰ পৰা ওলোৱাৰ লগে লগে গৰা মেন ব্ৰহ্মপুত্ৰ হতি আৰু ইয়াতে মানে পিছফালেও পানী হয় আগফালেও পানী হয় গৰু ছাগলী উলিয়াই বাহিৰত থবলৈ জায়গা নাই আৰু আজি চৰকাৰী বিষয়া কেজনমান আহিছিলে মইতো ঘৰত নাই গম পাইছো আহি সাৰ্ভে কৰি লৈ গল কালিও ভিডিও কেমেৰা কৰি লৈ গল গৰাখহনীয়া বিষয় এতিয়া বাকি সহায় সহযোগ কৰিব এতিয়া এটো চৰকাৰে জানে আৰু আপোনালোকে ইয়াত কিমান দিনৰ পৰা বনবাস আছে স্থায়ীভাৱে কিমান বছৰ হৈছে আপোনাৰ বসবাস কৰা মই শুনামতে মোৰতো বয়স ইমান নাই 39 হৈছে মোৰ বয়স শুনামতে 100 বছৰ পাৰ হ'ল আগত কেনেকা ধৰণৰ আছিল এটো জায়গা আগত এই জায়গাটো বহুত ডাঙৰ আছিল ইয়াৰ মানে দিনটো সাইকেল লৈ যদি মই ভাবু যে এক ৰাউন্ড মাৰু নোৱাৰে দিনত আজি এই অৱস্থা কেনেকা অৱস্থা এই অৱস্থা হৈছে যে আধা ঘণ্টা বা 40 মিনিটত এক পাক মাৰিব পাৰে হেতু জায়গা খোজকাঢ়ি আগত সৰকাৰবোৰে আপোনালোকক কিবা কথা দিছিল নেকি খিনি সৰকাৰেটো কথাটো দিয়ে আছে বছৰে প্ৰতি দুবাৰ তিনবাৰকে ভিডিও কেমেৰা কৰি লৈ যায় আমুকটো হ'ব তামুকটো হ'ব আজি 3-4 বছৰ ধৰি কমেও 20 বাৰ মান ভিডিও কেমেৰা কৰা হ'ল সৰকাৰী বিষয়া আহি কৰে কিন্তু তাৰ মানে ফলাফল আজিলৈকে আমি কাম কৰিছিল নেকি কিবা বচাবৰ কাৰণে মোৰ গাঁৱত তেনেকে কাৰ্কো পাইন কেটামান দিছিলে দিয়ে লগে লগে লৈ যায় কাম কিমান হৈছে এটো কাৰ্কো পাইন দি এই বছৰ হোৱা নাই আগতে হৈ গল হেবিলাক খবৰ নাই কত গল আৰু এতিয়া পানীটো ৰখিছে পানী ৰখা নাই গৰাখহনীয়া হৈ আছে একদিন পৰহি দিনা ৰাতিপুৱাতে আধা ঘণ্টাতে বহুত জায়গা লৈ গল আৰু ঘৰ বাৰী গুছি গৈছে বুলি আমি ঘৰ বাৰী কিছুমানটো ইয়াত নাই কিছুমান ডিব্ৰুগড় গল কিছুমান মেসাখী গল কিছুমান ডিমু গল আৰু যদি 2 দিন আগত যেটো গৰাখহনীয়া হৈছিল ইয়াত কিমান মান ঘৰ গুছি গৈছে না ইয়াত তো ঘৰ যোৱা নাই কিন্তু জাম হৈ আছে নিশ্চয় কি হ'ব কি অৱস্থা হ'ব কি দিনত এতিয়া তাক ভাবিব পৰা নাই আমি বিলাক যে কি কৰিম ক'ত যাম একো উপায় পোৱা নাই সৰকাৰ কি জনাব আপুনি এই নিয়ম সৰকাৰেটো আজি আহিছিলে সৰকাৰৰ মানুহে ভিডিও কেমেৰা কৰি লৈ গল এতিয়া গাঁৱত বা কি সিদ্ধান্ত কৰিলে কি বা কথা দি গল তাৰ বিষয়ে মই এতিয়ালৈকে একো গম পোৱা নাই ঘৰটো ক'ত এইটো ইয়াতে কি গাঁও বুলি কয় আপোনাৰ এইটো আমাৰ চেঙাজান বুলি কয় চেঙাজান এটা ক'ত যাব আপুনি মই যাম লামাজান কি হৈ যাব যাম তাত মানে তাত খেতি আছে ইয়াতো ঘৰ আছে মাটি বাৰী গ'ল ঘৰ সব হ'ল পানী নিলে তেতিয়া লামাজান আজিকালি থাকে লামাজানত থাকো ইয়াত কি আপোনাৰ আছে এতিয়া ঘৰ আছে গৰু গাই আছে কেইটামান মাটি বাৰী আছে কি অসুবিধা হৈছে বানপানীত আপোনাৰ অসুবিধা গোটেই অসুবিধা বানপানীত গোটেই মাটিত বালি দিলে আৰু আমাৰ খেতি একো নাই শুকাই যায় সব কেনেকা চলি আছে এতিয়া চলি থকাটো কেইজনীমান গাই গৰু আছে ইয়াত আছো বাৰিষা সময়ত আঁতৰিব লাগিব ঘৰ চৰটো নিলে আৰু আমাৰ নাই বাৰী চাৰী গোটেই নিলে কাঠ কঠানি সব নিলে
চব অসুবিধা এই নদীটো আপোনালোকৰ পাৰ হোৱা অহা যোৱা কেনেকা ধৰণৰ চলে ইয়াত ভাড়া দিব লাগে ইয়াত ভাড়া নাই আমাৰ ওচৰ চুবুৰী মানুহবোৰ বছৰেকীয়া বছৰত কিমান দিব লাগে বছৰত দিয়ে যেনেকৈ দাম দৰে ঘাটেই যেনেকৈ দাম লয় এনেকৈ দিয়ে আৰু যাৰ আছে সি সমানকৈ দিব যাৰ নাই অলপ কমটিকৈও দিব পাৰে এই বছৰ আমাৰ নাই এনেকুৱা তেনেকুৱা বুলি অসুবিধাটো বহুত হৈ চাগে ইয়াত অহা যোৱাত কেতিয়াবা অসুবিধা হৈছে আমাৰ ইয়াত নদী আছে বুলি আৰু কোনো উপায় নাই অহা যোৱা কৰিবই লাগিব ইয়াতো মাটি বাৰী আছিলে গৰু চৰু আছে যেনে তেনেকৈ তাত গৈ আছোঁ এনেকৈ অহা যোৱা কৰিবলগীয়া হয় 2-4টা গৰু আছে এইবোৰ চাব লাগে এনেকুৱা মানে অসুবিধা আমাৰ পানীৰ কাৰণে বহুত অসুবিধা আমাৰ গোটেই বাৰী চাৰী একো নহয় আৰু এনেকুৱা অসুবিধা বালি পেলাই দিলে মাটিত একো নহয় শুকাই যায় এনেকুৱা অসুবিধা মানে ঠিক আছে এতিয়া আমি জানিব বিচাৰিম যে ঘাটোৱাল যিজনে এই ৰাস্তা দি মানুহ ইফালৰ পৰা ইফালে পাৰ কৰাই দিয়ে তেখেতে নিশ্চয় এই অঞ্চলৰ দুখবিলাক জানিব ৰাইজে কেনেকুৱা দুখ ইয়াত খাটি আছে নিশ্চয় দাদা আপুনি কিমান বছৰৰ পৰা ইয়াত ঘাটোৱাল হৈ আছে মোৰ এতিয়া বিগত 2 বছৰ কমপ্লিট হৈছে এতিয়া ইয়াত নদীত যিহেতু নদীৰ সমস্যা কেনে ধৰণৰ হয় ৰাইজৰ কি অসুবিধা হয় বিশেষ কি অসুবিধা আপোনাৰ জেঠ আৰু শাওন এই 3 মাহত সিহঁতৰ মানে গৰু ম'হ বা পাৰ হোৱাটো অসুবিধা হয় আমি হাত নাও লৈ ইমান দূৰ পাৰ কৰিব নোৱাৰোঁ আৰু ইয়াত মেচিন নাও এলাও দিয়া নাই বুলি ৰাইজে বন্ধ কৰে মেচিন চলাব নিদিয়ে মেচিন নাওটো কিহৰ কাৰণে নিদিয়ে এইফালৰ যিবোৰ বাম জেগাৰ মানুহ গৰা কাটিব বুলি নিদিয়ে তেতিয়া এইটোত অলপ সমস্যা হয় আৰু আপোনাৰ ৰাইজৰ মানে বহুত আপোনাৰ একবাৰ পাৰ হ'বলৈ হ'লে আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টা লাগে এবাৰ পাৰ হওঁতে কিমান মানুহ ইয়াত আপোনাৰ লৈ যাব পাৰে এইটো নাও এখন নাও 30জন 40জন এনেকৈ বাইক যায় 6খন 7খন এনেকৈ চাইকেল যায় 19খন 20খন তেনেকৈ কৰি নিওঁ আৰু হয় তাত আপোনাৰ এই যিহেতু নাও পাৰ হোৱা অহা যোৱাত কিমানমান ঘণ্টা লাগে আৰু কেতিয়াবা কিবা সন্মুখীন হৈছে নেকি ঘটনা তেনেকৈ আজিলৈ ঘটনাটোৰ সন্মুখীন হোৱা নাই কষ্ট হয় আৰু কিমানবাৰ আপুনি পাৰে আপ ডাউন দিনত মানে আপোনাৰ হিচাপ নাই মানুহ আহিলে পাৰ কৰিবই লাগিব টাইম লিমিট নাই লিমিট নাই 6টা বজাৰ পৰা 6টা বজালৈ চলোৱা হয় আৰু আপুনি কি জনাব যিহেতু এইটোতো এতিয়া চৰকাৰে কি ব্যৱস্থা লোৱাটো বেছি বিশেষ ভাল হ'ব বুলি ভাবে বিশেষভাৱে মানে গৰাখহনীয়া ৰোধ কৰিব লাগে আৰু ভিতৰৰ ফালে এইখন বাৰু চেঙাজানটো আপোনাৰ দলং দিব নোৱাৰি ভিতৰৰ ফালৰখিনি দলং দিব পৰা ব্যৱস্থা আছে ইয়াত এইখিনি ইফালে যাবলৈ কাৰণে কি পাব ইয়াত এইটো আপোনাৰ 7খন গাঁও আছে চিৰাংচিৰি বুলি এখন আছে এইটো বড়ো গাঁও আপোনাৰ চেঙাজান কৈবৰ্ত চেঙাজান আপোনাৰ অপচৰা লম্বা চাপৰি লম্বা মিলন কাংকান চাপৰি এনেকৈ পাকুৰিয়ালি এনেকৈ আদি কৰি 10খনমান গাঁও আছে ভিতৰৰ ফালে ন তাত আপোনালোকৰ যিহেতু আপ ডাউনৰ কাৰণে বহুত ব্যৱস্থা বেয়া নিশ্চয় এইবছৰ প্ৰথম পানী হয় এইটো প্ৰথম হৈছে পানীটো আপোনাৰ এইবাৰ প্ৰথম পানী গৰা উঠিছিলে আপোনাৰ আগততো এনেকুৱা প্ৰথম পানীত ইমান ডাঙৰ নহৈছিলে এতিয়া ব্ৰহ্মপুত্ৰ পানীটো বাঢ়িলেই মানে বাম হৈ গ'ল চব এইফালে গৰা কাটি এতিয়া আপোনাৰ পানীটো উভতি নিপাতে পুৰা দ হয় আৰু এতিয়া কিমানমান ডাঙৰ হয় এইখিনিত কি কেনেধৰণৰ হয় আপোনাৰ ফুল হ'লেতো আপোনাৰ গোটেই গাঁৱে ডুবি থাকে আৰু ইয়াত এখন গাঁও বাকী নাথাকে এইখিনিত ন হয় তেতিয়া ঘাটটো আপোনাৰ বন্ধ থাকিলেও মানে ৰাইজৰ চাবলগীয়া হয় নাও দৰকাৰ হয় কাৰোবাৰ গৰু উঠি যায় কাৰোবাৰ ছাগলী মৰে গাহৰি মৰে ঘাঁহৰ মানে কাটিবলৈ কিছুমানে নাও নাই চবেইতো নাও বনাবও নোৱাৰে আপোনাৰ একজেক্ট ঘৰটো কোনখিনি ইফালে মোৰ আমাৰ চমকং পঞ্চায়তৰ অন্তৰ্গতে মোৰ নীলখীয়া হয় নিশ্চয় আপোনালোকৰ ফালেওতো অসুবিধা একে সমস্যা গৰাখহনীয়া সমস্যাটো কেনেদৰে কি কৰিলে ইয়াত বন্ধ হ'ব বুলি ভাবে আপুনি আপোনাৰ এইটোতো জালি দিব লাগিব হিল স্পিয়াৰ দি পেলাই আপোনাৰ যেনেকৈ বগীবিল দলঙৰ কাষত যিটো স্পিয়াৰ দিছে তেনেকৈ যদি END বান্ধি পেলাই স্প্ৰে দিব পৰা যায় তেতিয়া সুৰক্ষা হ'ব এতিয়াতো এবাৰ বা আগৰ পৰা কিমানমান দূৰৰ আছিলে এইটো নদী এইটোতো আপোনাৰ এটা নলা আছিলে আৰু ব্ৰহ্মপুত্ৰখন আপোনাৰ ইয়াৰ পৰা যাবলৈ আপোনাৰ 15 কিলোমিটাৰ বা নহ'লেওতো মিনিমামটো আপোনাৰ 10 কিলোমিটাৰ আছিলে এতিয়া কিমান দূৰ আছে ব্ৰহ্মপুত্ৰ এতিয়া 1 কিলোমিটাৰো নহয় 1 কিলোমিটাৰ নহয় এতিয়া ব্ৰহ্মপুত্ৰ লাগিলে চেঙাজানত লাগি আছে ন ব্ৰহ্মপুত্ৰ নদী ইয়াত লাগি আছে সেইটো এটা কি আছিলে নলা আছিলে এতিয়া আমি ভাবিব নোৱাৰে যে এইটো নলা বুলি এইটোতো ব্ৰহ্মপুত্ৰৰ লিখিয়াই নদী এতিয়া ব্ৰহ্মপুত্ৰখন ইয়াত মেইন হুটিটো ইয়াতে সোমাইছে আৰু পানীটো নিশ্চয় এইখিনি সময়ত কেমেৰা পাৰ্চন তেখেতক অলপ দেখাবলৈ জনাইছোঁ যে এই নদীখন ভালকৈ দেখাবলৈ যত্ন কৰিবলৈ জনাইছোঁ নিশ্চয় চৰকাৰে নিশ্চয় কিবা নহয় কিবা ব্যৱস্থা ল'ব লাগিব ইয়াত হাজাৰ ৰাইজৰ লাখ ৰাইজৰ বহুত অসুবিধাৰ সন্মুখীন হৈ আছে নিশ্চয় যদি এইটো যদি অসুবিধাটো জলদিকৈ চৰকাৰে
কিবা নহয় কিবা পদক্ষেপ নল'লে নিশ্চয় ই অঞ্চল বাচি থাকিব না নাথাকিব নাথাকিব আপোনাৰ আৰু খুব বেছি এনেকৈ হৈ থাকিলে 2 বছৰত কোনো ইয়াত কিবা নাথাকিব মানে আপোনাৰ চমকঙৰ ওচৰত পাই যাব পাৰে মানে চমকঙৰ ওচৰত হয় ঠিক আছে বিশেষ কথা আমি জানিবলৈ পালোঁ নিশ্চয় ইয়াত বহুত ৰাইজৰ অসুবিধা আছে নিশ্চয় চৰকাৰে আহি থকা সময়বোৰত ই অসুবিধাৰ ব্যৱস্থা ল'ব নিশ্চয় আশা কৰিছোঁ আমাৰ যেটো আজি প্ৰাইম 24 হেডলাইনছে কিছু আমি নদীত বা এই কাৱৈমাৰী ঘাটত কিছু তথ্য পানীৰ সমস্যাৰ তথ্য ল'বলৈ আহিছিলোঁ নিশ্চয় আমি বুজি পালোঁ ৰাইজে বহুত অসুবিধাত আছে নিশ্চয় আপোনালোকে এই ভিডিঅ'ৰ মাজেদি সকলোৱে গম পাব আমাৰ আৰু সমাধানটো কৰিব বুলি আশা ৰাখিছোঁ